নহ'লে BPMৰ দিনত আপুনি প্ৰাৰ্থীয়ে কৰিব পৰা নাই আজি আহি পেলাই আমাৰ লগত যুঁজিবলৈ আপোনালোকে আহিছে না আপোনালোকে যুঁজিবলৈ আহিছে আমি কালি এৰি দিলে আপোনালোকে থাকিব নোৱাৰিব BTC দল কৰিব নোৱাৰিব আমি UPPL যদি এৰি দিওঁ তেখেতে শান্তিত কাম কৰিব পৰা নাই এলায়েন্স চৰকাৰ সদায় বাধ্যবাধকতা কিবা কিবি ইহঁতে জাপি থাকে এইটো কৰিব লাগে সেইটো কৰিব নালাগে সদায় সদায় কৈ থাকে এতিয়া আহি পেলাই আমাৰ ইয়াতে শান্তি অলৰেডি ঘূৰি আহিছে শান্তি স্থাপন হ'ল গণতন্ত্ৰ সুদৃঢ় হ'ল তেখেতসকলে আহি পেলাই হিন্দু মুছলমানৰ ৰাজনীতি কৰিব বিচাৰিছে মোৰ কথাটো আপোনালোকে লিখি লওক 25টা জিকি পেলাই আমি চৰকাৰ গঠন কৰি প্ৰমোদ বড়ো ছাৰক ভাল এটা পৰিৱেশত কাম কৰিবলৈ আমি সুযোগ কৰি দিম এবাৰ দেখিছে মুক্ত মনেৰে ভোট দিব দিয়া নাছিল আমাক এতিয়া আমি গণতন্ত্ৰ ইয়াতে স্থাপন কৰিছোঁ গণতন্ত্ৰ সুদৃঢ় কৰিছোঁ যাৰ কাৰণে আপুনি আহি পেলাই ইয়াতে মিটিং কৰিব পাৰিছে আপুনি প্ৰাৰ্থী কৰিব পাৰিছে নহ'লে BPMৰ দিনত আপুনি প্ৰাৰ্থীয়ে কৰিব পৰা নাই আজি আহি পেলাই আমাৰ লগত যুঁজিবলৈ আপোনালোকে আহিছে না আপোনালোকে যুঁজিবলৈ আহিছে আমি কালি এৰি দিলে আপোনালোকে থাকিব নোৱাৰিব BTC দল কৰিব নোৱাৰিব আমি UPPL যদি এৰি দিওঁ সেইকাৰণে এইবাৰ আপোনালোকে মাৰ বান্ধি থিয় হওক আমি 2025ত মিনিমাম 25টা জিকি পেলাই আমি চৰকাৰ গঠন কৰিম মিনিমাম 25টা চাই ল'ব আপোনালোকে মাৰ্ক মাই ৱৰ্ড মোৰ কথাটো আপোনালোকে লিখি লওক 25টা জিকি পেলাই আমি চৰকাৰ গঠন কৰি প্ৰমোদ বড়ো ছাৰক ভাল এটা পৰিৱেশত কাম কৰিবলৈ আমি সুযোগ কৰি দিম এবাৰ তেখেতে শান্তিত কাম কৰিব পৰা নাই এলায়েন্স চৰকাৰ সদায় বাধ্যবাধকতা কিবা কিবি ইহঁতে জাপি থাকে এইটো কৰিব লাগে সেইটো কৰিব নালাগে সদায় সদায় কৈ থাকে এতিয়া আহি পেলাই আমাৰ ইয়াতে শান্তি অলৰেডি ঘূৰি আহিছে শান্তি স্থাপন হ'ল গণতন্ত্ৰ সুদৃঢ় হ'ল তেখেতসকলে আহি পেলাই হিন্দু মুছলমানৰ ৰাজনীতি কৰিব বিচাৰিছে হিন্দু খ্ৰীষ্টানৰ ৰাজনীতি কৰিব বিচাৰিছে অশান্তি ইয়াতে আকৌ সৃষ্টি কৰিব বিচাৰিছে যদি হিন্দু মুছলমান হিন্দু খ্ৰীষ্টানৰ ৰাজনীতি কৰে অশান্তি হ'বই সেইটো আমি কোনো পৰ্যায়ে এলাও কৰিব নোৱাৰোঁ আমি 40-50 বছৰ অশান্তি দেখিলোঁ অশান্তিৰ বাতাবৰণতে আমি ডাঙৰ দীঘল হ'বলগীয়া হ'ল পঢ়া শুনা কৰিব লগা হ'ল আমাৰ ল'ৰা ছোৱালী যাতে অশান্তিত থাকিব নালাগে এইকাৰণে আমি কোনো পৰ্যায়ে ইয়াতে হিন্দু মুছলমান হিন্দু খ্ৰীষ্টানৰ ৰাজনীতি কৰিব নিদিওঁ কোনো পৰ্যায়ে নিদিওঁ বন্ধুসকল আপোনালোকে থিয় হ'ব আপোনালোকে এইটো একদম দৃঢ়তাৰে এইটো মানে অপোজ কৰিব আৰু আপোনালোকে কাম কৰি যাওক আমাৰ